কাৰ্বি স্বায়ত্ত পৰিষদৰ প্ৰথম প্ৰাক্তন CEM খৰচিং তেৰাঙৰ 64 সংখ্যক মৃত্যুৰ বাৰ্ষিকী উদযাপন প্ৰাক্তন নেতাগৰাকীৰ মৃত্যু দিৱসৰ উপলক্ষে শ্ৰদ্ধাঞ্জলি আয়োজিত অনুষ্ঠানত উপস্থিত নাছিল CEM তুলিৰাম ৰংহা। লোকসভা নিৰ্বাচনৰ আগন্তুকত সমষ্টিৰ দুখীয়া ৰাইজৰ কাষত ৰাইজৰ প্ৰতিনিধি 200টা আত্মসহায়ক গোটক পৰিষদৰ উপাধ্যক্ষ ৰিতেশ ইংহে বিনামূল্যে বিলালে হাঁহ আৰু গাহৰি পোৱালি। ধনচিৰি হাইস্কুলৰ পুনৰ গুণোৎসৱ আগৰবাৰ গুণোৎসৱ অনুষ্ঠিত পূৰ্বে প্ৰশ্নকাকত ফাদিল হোৱাত পুনৰ দ্বিতীয়বাৰ গুণোৎসৱ ব্যাহিক মূল্যায়ক হিচাপে ডিফু চৰকাৰী মহাবিদ্যালয়ৰ অধ্যাপিকা মুছুৰিনা হুছেইন। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো। ষ্টুডিঅ'ত মই সঞ্চিতা তেৰণপি আগবাঢ়িছো প্ৰথমটো খবৰলৈ। যিসকল কাৰ্বি প্ৰাক্তন নেতা সেইসকলৰ প্ৰতি কিমান শ্ৰদ্ধা আছে বৰ্তমান শাসকীয় বিজেপি দল চৰকাৰৰ। কাৰ্বি স্বায়ত্ত পৰিষদৰ শাসকীয় দলৰ CEM তথা কাৰ্যবাহী সদস্যসকল ইমানেই বাহিৰত ব্যস্ত যে পৰিষদৰ প্ৰথম প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য খৰচিং তেৰাঙৰ 64তম মৃত্যু বাৰ্ষিকীৰ দিৱসত এপাহ ফুলেৰে শ্ৰদ্ধাঞ্জলি যাচিবলৈকো সময় নহ'ল। মহান কাৰ্বি জাতিৰ প্ৰাক্তন নেতাগৰাকীৰ বাবে ইয়াতকৈ বিড়ম্বনা অৱস্থা আনকি হ'ব পাৰে। এইদৰে মন্তব্য কৰিছে চহৰৰে বহু সচেতন তথা চিন্তাশীল ব্যক্তিসকলে। অতি সাধাৰণভাৱে আৰু নকৰিলেও নহয় সেনে ভাৱত উদযাপন কৰিলে প্ৰাক্তন নেতাগৰাকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। পুৱা সৰ্বধৰ্ম প্ৰাৰ্থনা অনুষ্ঠানেৰে ডিফুস্থিত প্ৰয়াত মুখ্য কাৰ্যবাহী সদস্য খৰচিং তেৰাঙৰ স্মৃতি পাৰ্কত আৰম্ভ হয় প্ৰাক্তন নেতাগৰাকীৰ 64তম মৃত্যুবাৰ্ষিকী অনুষ্ঠান। প্ৰয়াত নেতাগৰাকীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি অৰ্পণৰ পিছতেই কাৰ্বি পৰিষদৰ অধ্যক্ষ লংকি টিমুঙৰ পৌৰোহিত্যত অনুষ্ঠিত হয় প্ৰয়াত নেতাগৰাকীৰ স্মৃতিচাৰণ সভা। স্মৃতিচাৰণ সভাত পৰিষদৰ অধ্যক্ষ লংকি টিমুং আৰু মুখ্য সচিব মহাদানন্দ হাজৰিকা তথা সচিবালয়ৰে কেইবাগৰাকীমান বিষয়া আমোলাৰে থুলমূলকৈ সম্পন্ন কৰিলে প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য খৰচিং তেৰাঙৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। আজি বহুতে থাকিব লৈছে কিন্তু থকা নাই, অলপ দুখ পাইছোঁ। কিন্তু আজি তেখেত আমি সকলোৰে কাক কোনেও কৰিম তেখেতত থকাৰ কাৰণে কাৰ্বি আংলং আজি যোগেজনে সকলো ক্ষেত্ৰতে ডেভেলপমেণ্ট আমি দেখা পাইছোঁ। আমিও কৰা সুবিধা যিমান পাবলৈ পাইছোঁ আৰু ভৱিষ্যতে পাই থাকিব। কিন্তু তেখেতৰ সেই সময়ত চেষ্টা নকৰিলে আজি কাৰ্বি আংলং নহ'লে হয়। কিন্তু আজি কাৰ্বি আংলংটো হৈছে ডেভেলপমেণ্ট হৈছে, সকলো সা সুবিধা আমি যিমান পাবলৈ হৈছে পাইছোঁ। কিন্তু তেখেতৰ প্ৰচেষ্টা কৰাৰ কাৰণে আমি সুবিধাটো পাইছোঁ। কিন্তু বাকী কেইজন যে এইবিলাক অনুভৱ নকৰাৰ কাৰণে আজি নাহাটো মই অলপ দুখ পাইছোঁ। কিন্তু যে আমি দুজনক আজি হয় খৰচিং তেৰাঙৰ ডেমনেচৰী তেখেত মৃত্যু বাৰ্ষিকী তথাপি আমি পালন কৰিছোঁ। তেখেতৰ পালন কৰাৰ সময়ত সকলোৱে ইয়াত বাহিৰৰ কথাটো নকওঁ যে ফুটুকা কেইজনমানে ইয়াত লগ পাব লৈছে। লগ পাই তেখেতৰ কি আমি সা সুবিধা পাইছোঁ, তেখেতৰ প্ৰচেষ্টাৰ কাৰণে আমি সা সুবিধা পাইছোঁ। আজিৰ তাৰিখলৈ পৰিষদৰ শাসকীয় দলৰ বাবে বাটকটীয়া এই মহান ব্যক্তিগৰাকীৰ মৃত্যু বাৰ্ষিকী অনুষ্ঠানত বৰ্তমান পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙকে ধৰি তথাকথিত টিম কাৰ্বি আংলঙৰ নেতাসকল কোনো উপস্থিত নথকা কথাটোৱে বহু চৰ্চিত হৈছে সচেতন তথা চিন্তাশীল ব্যক্তিসকলৰ মাজত। 64 ইফালে যাবা ডেট এনিভাৰ্চাৰী উপলক্ষে এনেকুৱা অনুভৱ হৈছে যে যিমানখিনি থাকিব লাগিছিল আপুনি ভাষণত ক'লে তেনেকুৱা দেখা নাপালে। মই কৈছোঁ যে আজিতো গুৰুত্বপূৰ্ণ দিন গোটেই এলান কৰিছে। এলান কৰি আমি ইলেক্টেডবিলাক লগ নোপোৱাটো হয়। মই স্পীচৰো কৈছোঁ আৰু দুখ পাইছোঁ। গতিকে সকলোৱে লগ পাব লাগে এইটো মই কোৱা নাই। 5-6জনমান লগ পালে নথৈ আনন্দিত হ'লে হয়। কিন্তু আজি বাকী কেইজনহে আহিছে, কিন্তু আমাৰ ইলেক্টেডবিলাকে মোৰ ক'বলৈ গ'লে মোৰ বাহিৰে বাকী কেইজনে নহা দেখি মই অলপ দুখ পাইছোঁ। এইটোৱে কৈছোঁ। আজি দিনজোৰা কিবা কাৰ্যসূচী ৰাখিছে নেকি? দিনজোৰা কাৰ্যসূচীটো নাই, মাত্ৰ কেইঘণ্টামান আমি
এই কাৰ্যসূচীটো গ্ৰহণ কৰিছোঁ। অৰুণ লেখথে ৰিপৰ্ট কাট নিউজ। সমাগত লোকসভা নিৰ্বাচনৰ আগন্তুকত সমষ্টি ৰাইজৰ কাষত উপস্থিত ৰাইজৰ জনপ্ৰতিনিধি। বুধবাৰে নমাটি পৰিষদীয় সমষ্টিৰ উপাধ্যক্ষ ৰিতেশ ইংহিয়ে দেনগাঁৱত উপস্থিত হয় 200টা আত্মসহায়ক গোটক বিনামূলীয়াকৈ বিৰালে হাঁহ আৰু গাহৰি পোৱালি। ইয়াৰ আগতে যোৱা মঙলবাৰে দেনগাঁৱত স্থানীয় ৰাইজৰ বেপাৰৰ প্ৰতি অনুপ্ৰেৰণা যোগোৱাৰ লগতে স্থানীয় ৰাইজৰ বজাৰ সামৰাৰ সুবিধাৰ্থে বজাৰ গৃহ নিৰ্মাণৰ বাবে স্থাপন কৰে। পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ পৰিৱৰ্তনৰ অংশ হিচাপে নমাটি পৰিষদ সমষ্টিৰ জনপ্ৰতিনিধি তথা পৰিষদৰ উপাধ্যক্ষ ৰিতেশ ইংহিয়ে দেনগাঁৱত উপস্থিত হৈ আজি 200টা আত্মসহায়ক গোটৰ মাজত হাঁহ আৰু গাহৰি পোৱালি বিতৰণ কৰে। দুখীয়া মহিলা হিতাধিকাৰীৰ মাজত হাঁহ গাহৰি পালনেৰে পৰিয়ালৰ আৰ্থ সামাজিক দিশত উন্নয়নৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হয় উপাধ্যক্ষ ইংহিয়ে। আনহাতে প্ৰায় একেটা লক্ষ্য পূৰণৰ উপৰিও বেপাৰৰ দিশত আগবাঢ়িবৰ বাবে দেনগাঁৱত বজাৰ গৃহ নিৰ্মাণৰ বাবে 14,80,000 ব্যয়ৰ ধাৰ্যৰে স্থাপন কৰা হয় আধাৰশিলা। উল্লেখ্য বিশিষ্ট সমাজকৰ্মী বৰসিং ক্ৰ'ৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত আজি 200টা আত্মসহায়ক গোটৰ মাজত বিতৰণ কৰা হয় হাঁহ আৰু গাহৰি পোৱালি। দেনগাঁৱৰ পৰা বিশেষ প্ৰতিবেদক কাট নিউজ। হাইস্কুল শিক্ষান্ত পৰীক্ষাত সেবাৰ প্ৰশ্নকাকত ফাদিল হোৱা বহুত তথ্য বা ঘটনা পোহৰলৈ অহা বহুতে দেখিছে বা শুনিছে। কিন্তু অসম চৰকাৰৰ শিক্ষা বিভাগৰ নিৰ্দেশত অনুষ্ঠিত গুণোৎসৱৰ বাবেও প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাই সম্প্ৰতি শিক্ষা বিভাগৰ চৰম দায়িত্বহীনতা আৰু শিক্ষাৰ ফুপুলা স্বৰূপ উন্মিষ্ট কৰিছে যে তাক হয়তো বহলাই নকলেও হ'ব, যাৰ ফলত পুনৰবাৰ অনুষ্ঠিত কৰিবলগীয়া হ'ল গুণোৎসৱ। এনে ঘটনা ক'ত সংঘটিত হ'ল চাওক আমাৰ সাংবাদিকৰ এই বিশেষ প্ৰতিবেদন। এয়াই হৈছে ধনচিৰি হাইস্কুলৰ ভিতৰচৰা, য'ত ছাত্ৰ ছাত্ৰীসকলৰ গুণোৎসৱ চলি আছে। শিক্ষক শিক্ষয়িত্ৰীসকলেও অতি আগ্ৰহেৰে চাই আছে যাতে ব্যাসিক মূল্যায়কৰ আগত ভালে ভালে আটাইবোৰ শিক্ষা তথা গুণ প্ৰদৰ্শন কৰে। বাৰে বাৰে গুণোৎসৱৰ বাবে ছাত্ৰ ছাত্ৰীসকলক সাজু কৰোৱা বৰ কষ্টসাধ্য কাম। আনহাতে ব্যাসিক মূল্যায়ক তথা পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে ডিফু চৰকাৰী মহাবিদ্যালয়ৰ অধ্যাপক মুছৰিনা হুছেইন। ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ মানদণ্ড পৰীক্ষা কৰিছে। নিৰ্দিষ্ট সময়ত এইবাৰ গুণোৎসৱ ভালে ভালেই পাৰ হ'ল ধনচিৰি হাইস্কুলত। Proper urine and toilet, both boys and girls have been collected all, and very simple matter because among all 5 or 6 high school, there is the only one center, high secondary school. Okay. Yes, carry on. Class has been both from first year and second year. The electricity like fan are also not good. Okay. And it's a very simple matter, and the metric also coming near. Final And examination. we demand that it should be Construct. contracted, must contract The urinal and the. urinal and toilet, Toilet. and very simple matter for us and very difficult Okay. to attend our class. And all the students of this school are very becoming difficult to attend the class Okay. regularly. So and হাইস্কুলখনৰ ছাত্ৰ ছাত্ৰীৰ মাজত কেইবাটাও অসুবিধা থাকিলেও সদ্যহতে প্ৰস্ৰাৱগাৰ আৰু শৌচাগাৰৰ দাবী কৰিছে। ধনচিৰিৰ পৰা টিংকু ডিফুচাৰ ৰিপৰ্ট কাট নিউজ। বৰ্ণাঢ্য নৃত্য গীতৰে মুখৰিত হ'ল অসম মেঘালয় সীমান্তবাসীৰ মাজত বিগত কেইবা বছৰ ধৰি বিবদমান সীমা সমস্যাক লৈ সীমান্ত এলেকাৰ ৰাইজৰ চেপা উত্তেজনা অব্যাহত থকাৰ মাজতেই এই ধৰণৰ আনন্দ উৎসৱ অনুষ্ঠানে শান্তি আৰু সংহতি স্থাপনৰ দিশত কিছু অৰিহণা যোগাইছে। কেচিএছ ডুমৰা শাখাৰ উদ্যোগত এই সীমান্ত এলেকাত 26 আৰু 27 নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে উলহ মালহেৰে উদযাপিত হয় 26তম ডুমৰা কাৰ্বি যুৱ মহোৎসৱ।
ইমান দিনে বিপদমান সীমা সমস্যাৰে জৰ্জৰিত অসম মেঘালয় সীমান্ত এলেকা কামৰূপ 14 মাইল পিৰিনহাটত অনুষ্ঠিত মহোৎসৱস্থলীত লোকে লোকাৰণ্য হৈ পৰিছিল যোৱা দুদিন ধৰি ডুমৰা কেচিএছ শাখাৰ উদ্যোগত যোৱা 26 আৰু 27 দুদিন ধৰি অনুষ্ঠিত ডুমৰা কাৰ্বি যুৱ মহোৎসৱত সীমান্তবাসীৰ লগতে কাৰ্বি আংলং জিলাৰ কেইবাটাও মাণ্ডলী কেচিএছ গোটেও সহযোগ কৰে বৰ্ণাঢ্য মহোৎসৱৰ অন্তিম দিনৰ উপলক্ষে আয়োজিত ৰাজহুৱা সভালৈ মুখ্য অতিথি হিচাপে আমন্ত্ৰিত হৈছিল কাৰ্বি পৰিষদৰ সাংস্কৃতিক পৰিক্ৰমাৰ কাৰ্যবাহী সদস্য ৰূপসিং তেৰণ চেম্পি চেংছো মুৰি সেউৰ তালে তালে মুখ্য অতিথিগৰাকী মহোৎসৱস্থলীৰ মঞ্চলৈ আদৰণি কৰি নিয়া দৃশ্য আছিল বৰ আকৰ্ষণীয় উল্লেখ্য এই সভাত ডুমৰা ৰিজো কেচিএছৰ সভাপতি চন্দ্ৰসিংহ আৰু অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী হৰিৰাম তেৰাং প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে আনহাতে মুখ্য অতিথিৰ ভাষণৰ কাৰ্যবাহী সদস্য ৰূপসিং তেৰণে ভাষণ প্ৰসংগত পৰিষদৰ সাংস্কৃতিক বিভাগৰ পৰা 25,000 টকা ধাৰ্য কৰা বুলি সদৰি কৰে khai kilun ke kan da do alu te tua pranga pon balong ya pan mate kera pon tu ya pan pangru pe ke li tun ke akhai ke karbi ador mo kapre kapre do tai mane akhai ke tun karbi pe jogli bakai ili tum ri chodo rong khang ri chodo chin thong ri chodo amri ri chodo pe data dura ri chodo la pe li tum me thang ape ri pe ne sum podo e lama ti do Dati nona bagai tu perang son, cetan tetik masih baik betul clear pulote uri dedi. অতিথি হিচাপে উপস্থিত থকা কেচিএছৰ সভাপতি চন্দ্ৰসিংহই বিভিন্ন ঠাইত সিঁচৰিত থকা কাৰ্বিসকল আটাই এক হৈ থাকিব লাগে বুলি কয় অন্তিম দিনৰ সাংস্কৃতিক নিশাত কাৰ্বি আংলঙৰ টেকেলাংজুন মাণ্ডলিক কেচিএছ গোটে আকৰ্ষণীয় সাংস্কৃতিক নৃত্যগীত প্ৰদৰ্শন কৰি হাজাৰ হাজাৰ দৰ্শকৰ পৰা ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হয় লগতে আমন্ত্ৰিত অতিথি কণ্ঠশিল্পী জ্যোতি তেৰাংপীৰ গীতৰ শৰাই সকলোকে আপ্লুত কৰে উল্লেখ্য কাৰ্বি বোলছবিৰ অভিনেতা ৰাং মাৰিও অনুষ্ঠানত আমন্ত্ৰিত অতিথি শিল্পী হিচাপে উপস্থিত থাকে বিশেষ প্ৰতিবেদক কাট নিউজ সময় হৈছে স্তম্ভ বাণিজ্যিক বিৰতিৰ GR Infra Projects Limited, Plot number 80, Brahmaputra Industrial Park, Amingaon, Guwahati 781031. Products: bitumen emulsions, coal mix emulsions, PMB, CRMB, metal crash barrier, thermoplastic paint, and bitumen all grades, etc. MS Micro Engineering, authorized dealer. First floor, Cooperative Building, Difu Karbi Anglong, Assam. Contact number 9435033710 or 8638223203 or 8638441464. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাই দি ৱেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে লাংহিন পৰিষদ সমষ্টিৰ উদ্যোগত লাংহিনৰ পইচা ইংটি গাঁৱৰ শাখা আমিৰ উদ্যোগত বুধবাৰে অনুষ্ঠিত হয় শাখা আমিৰ বৰ্ষপূৰ্তি অনুষ্ঠান লাংহিনৰ পইচা ইংটি এলপি স্কুলত অনুষ্ঠিত ৰং আচাৰ আমিৰ পইচা ইংটি গাঁৱৰ শাখা আমিৰ প্ৰথম বৰ্ষপূৰ্তিত লাংহিন অঞ্চলৰ 12খন গাঁৱৰ গাঁওবুঢ়াসকল যোগদান কৰে পইচা ইংটি গাঁৱৰ গাঁওবুঢ়াৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত কাৰ্বি আংলং ৰং আচাৰ আমিৰ সভাপতি ৰাম তেৰাং ধনিচন লেকথে জেনসিং বে আৰু হৰেন্দ্ৰ টিমুং প্ৰমুখ্যে গাঁওবুঢ়া তথা কাৰ্বি ৰং আচাৰ কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়া আৰু চৰকাৰী গাঁওবুঢ়া জেক ইংটি উপস্থিত থাকি কাৰ্বি সমাজৰ লগতে দেশৰ বিভিন্ন জ্বলন্ত সমস্যাসমূহ আলোকপাত কৰি ভাষণ প্ৰদান কৰে অৰুণ লেকথে ৰিপৰ্ট কাট নিউজ
অহা 5 আৰু 7 ডিচেম্বৰত অনুষ্ঠিতব্য পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি বিভিন্ন দলৰ মাজত নিৰ্বাচনী কেন্দ্ৰিক প্ৰচাৰ অভিযান বৃদ্ধি পাইছে। এই প্ৰচাৰ অভিযানৰ মাজতে কংগ্ৰেছ দলে নিৰ্বাচনী বিধি উলংঘা কৰি প্ৰচাৰ অভিযানত নামিছে। এই কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হৈছে একাংশ সচেতন ভোটাৰৰ মাজত। উল্লেখযোগ্য যে শিঙিমাৰী জিলা পৰিষদৰ অন্তৰ্গত 120 নং বৰপথাৰ গাঁও পঞ্চায়তত কংগ্ৰেছৰ আঞ্চলিক পঞ্চায়ত সদস্যৰ প্ৰাৰ্থী অনিমা বসুমতাৰী, সভানেত্ৰী মিঠু ৰয় আৰু ৱাৰ্ড সদস্য সূৰ্য মণ্ডলৰ নাম সম্বলিত পোষ্টাৰ শিক্ষানুষ্ঠান আৰু স্বাস্থ্য কেন্দ্ৰৰ বেৰত আঁৰি থৈ কংগ্ৰেছ দলে নিৰ্বাচনী বিধি উলংঘা কৰি প্ৰচাৰত নামি পৰিছে। কংগ্ৰেছৰ একাংশ গুণ্ডা বাহিনীয়ে নীতি বহিৰ্ভূতভাৱে এই ধৰণৰ কৰ্মকাণ্ড সংঘটিত কৰাত একাংশ ভোটাৰ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। এখন প্ৰাথমিক বিদ্যালয় এই অঞ্চলৰ আৰু আমি যোনফালে মুখ কৰি আছোঁ সেইফালে তাত এটা সৰু স্বাস্থ্য কেন্দ্ৰ আছে। তেওঁলোক এইকেইদিন এই স্বাস্থ্য কেন্দ্ৰটো আৰু বিদ্যালয়টো যেন কংগ্ৰেছী কাৰ্যালয়হে এনেকুৱা ধৰণৰ পৰিৱেশ কৰি পেলাইছে। গতিকে আমাৰ সমাজে, অসমৰ ৰাইজে, ভাৰতবৰ্ষৰ ৰাইজে, আমাৰ পঞ্চায়তৰ ৰাইজে বুজি পাওক যে কংগ্ৰেছে কেনেকুৱা ধৰণৰ ৰাজনীতি কৰে। গতিকে আমি সাৱধান হ'ব লাগে আৰু আমি সকলোৱে সজাগ হ'ব লাগে। আমি প্ৰাপ্তভৱনত আহোঁতে কিছু মানুহ আমাক ওজৰ আপত্তি কৰা দেখিছোঁ। আপুনি বিদ্যালয় দুখনেহে দেখিছে, আপুনি পঞ্চায়তত ওলাই গ'লে আপুনি দেখিব কিমান দিয়াৰ দিয়ে ঘৰ আধাৰুৱা কৰি থৈ দিছে, খুঁটাকেইটা ওলাই আছে, টিং নাই, ৱাল নাই। কিন্তু বিজেপি চৰকাৰে দিয়া সোঁফালে বাওঁফালে আপুনি এতিয়া যোনফালে দি আপুনি যাব, আপুনি নজৰ দিয়ক। আপুনি এজন সাংবাদিক হিচাপে দেখিব যে তাত কংগ্ৰেছৰ দিনত আমাৰ বৰ্তমান মাধৱপুৰ মানে জিলা পৰিষদৰ যিটো মানে জেপিচিৰ বঠাদলাংছৰ পৰা জাচন ইংহি ৰিপৰ্ট, কাট নিউজ। লাংহীন পৰিষদীয় সমষ্টিৰ অন্তৰ্গত গৰৈমাৰী খেলপথাৰত বুধবাৰে বড়ো শ্বহীদ কাপ ফুটবল খেলৰ সফল সামৰণি হৈ যায়। সামৰণি অৰ্থাৎ ফাইনেল খেলত বড়োলেণ্ড আৰ্মি ওদালগুৰি ফুটবল ক্লাব আৰু AG নগাঁও ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত হয়। খেলত বড়োলেণ্ড আৰ্মি ওদালগুৰি ফুটবল ক্লাবে 2-0 গলৰ ব্যৱধানত AG নগাঁও ফুটবল ক্লাবৰ বিপক্ষে অৰ্জন কৰে বিজয় খিতাপ। কাৰ্বি আংলঙৰ লাংহীন পৰিষদীয় সমষ্টিৰ গৰৈমাৰীত খেলপথাৰত অনুষ্ঠিত বড়ো শ্বহীদ কাপ ফুটবল টুৰ্ণামেণ্টৰ ফাইনেল খেলত বড়োলেণ্ড আৰ্মি ওদালগুৰি ফুটবল ক্লাব আৰু AG নগাঁও ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত হয়। খেলত বড়োলেণ্ড আৰ্মি ওদালগুৰি ফুটবল ক্লাবে 2-0 গলৰ ব্যৱধানত AG নগাঁও ফুটবল ক্লাবৰ বিপক্ষে অৰ্জন কৰে বিজয় খিতাপ। ফাইনেল খেলত বিজয়ী দলটোৰ 15 নং জাৰ্চি উৰ্খ বসুমতাৰী আৰু 9 নং জাৰ্চি ধনাই বড়োৱে দিয়া 2 গলেৰে দলটোক বিজয়ী খিতাপ দিবলৈ সক্ষম হয়। সহস্ৰাধিক দৰ্শকক আপ্লুত কৰা এই খেলখন পৰিচালনাৰ দায়িত্বত আছিল ক্ৰমে ব্ৰজেন টিমু, ৰাজু টিছু, নিজুম তামালাৰী, লাকু দাস। আনহাতে আজি ফাইনেল খেলৰ উপলক্ষে আয়োজিত ৰাজহুৱা বঁটা বিতৰণী অনুষ্ঠানত ক্ৰমে মুখ্য অতিথি হিচাপে পৰিষদৰ কাৰ্যবাহী সদস্য তৰেন্দ্ৰ ব্ৰহ্ম, কাৰ্যবাহী সদস্য মাধুৰ্য ঢেকিয়াল ফুকন আৰু MSc ক্ৰমে ৰামসিং টিমু, দৰসিং ৰংহাং প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে। বিশেষ প্ৰতিবেদক, কাট নিউজ। আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ। ধন্যবাদ।